নমস্কাৰ সকলোকে পুনৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আমাৰ থলুৱা খাদ্য কচু পাতত দিয়া দেখুৱাম। কচু পাতত দিবলৈ আমাক পোনপ্ৰথমে কচু লাগিব। কচুখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু ইয়াক কলপাত লৈ লৈছোঁ। তাৰ লগত আমি এড কৰিম ইয়াত আদা অলপ থেতালি লৈছোঁ আৰু লগতে যিহেতুকে সৰু বিলাহী নাই সেই কিনা বিলাহীকে ব্যৱহাৰ কৰিছোঁ আৰু এয়া দুটামান ৰচুন আৰু এয়া কেঁচা জলকীয়া এড কৰিছোঁ। ইয়াত সোৱাদ অনুসাৰে নিমখ আমি এড কৰিম। আমি 2 চামুচ এড কৰিম, 2 চামুচ কম পৰিমাণে টুকিও আমি টুৱাইছ লৈছোঁ। লগতে আমি এড কৰিলোঁ এয়া মিঠাতেল। তাৰপিছত আমি এইটো এনেকৈ বান্ধিম। এতিয়া কেনেকৈ বান্ধিম চাওঁ আহকচোন ভিডিঅ'টোত। আমাৰ পৰম্পৰাগত আমাৰ আইতাহঁতে এনেকৈ কচু পাতত দিছিলে, মাছ পাতত দিছিলে। আমি আপোনালোকৰ আগত আজি দেখুৱাইছোঁ। আমি কচু পাতত দিম। এয়া চাওক, এনেদৰে কচুখিনি আমি খেৰেৰে মেৰিয়াই আছোঁ। এনেকৈ মেৰিয়াই এনেকৈ দিলে হৈ যাব নুপুৰ পুৰ খাই নাযাব নেকি? কপাহখিনি আইতাহঁতে দিছিলে। হয় নি? এয়া এনেকৈ কচু পাতত দিয়া হৈছে। এইটো মেথড আমাৰ আগতে আইতাহঁতে দিয়ে। আমি সৰুতে দেখি এইটো শিকিছিলোঁ। তো আমি দেখুৱাম বোলো পৰম্পৰাগতভাৱে কৰা আমাৰ এই যি কচু পাতত দিয়া ব্যৱস্থাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতুকে গাঁৱৰ সমাজৰ কিছুমান কাম কিছুমান পৰম্পৰাগত কাম বহুত অতুলনীয় হয়, বৰ্তমান হেৰাই গৈছে। চ' আমি যিটো বস্তু আমাৰ অকণমান জ্ঞান আছে আমি আইতাহঁতৰ লগত দেখিছিলোঁ, তো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো জ্বলি আছে, আকৌ অলপ বহাই দিছোঁহি। কচু পিটিকাৰ টোপোলাটো লৈ অহা হৈছে। এতিয়া আমি চাম। ধুনীয়া মোৰ গোন্ধটো বেলেগ ভাল লাগে, ইমান ধুনীয়া গোন্ধাই মানে। বল এতিয়া কচু দালি বনাবলৈ হৈছে। ইয়াত মচুৰ দাইল আৰু নিমখ হালধি দিয়া হ'ল আৰু ইয়াৰ লগত কচু শাক এড কৰিছোঁ। আপোনালোকেও কচু শাকৰ লগত এয়া মাছৰ মাথা ফ্ৰাই কৰি শাক আৰু মাছৰ মাথাৰে ইয়াত দালি বনাইছোঁ। আৰু এতিয়া আমি ইয়াত তেল মাৰি লৈছোঁ। এয়া শুকান জলকীয়া আৰু জিৰা আৰু এয়া পিঁয়াজ। পিঁয়াজসমূহ আৰু জিৰা ভালদৰে সিজাৰ পিছত আমি ইয়াত এড কৰিম। এতিয়া দাইলখিনি আমি ইয়াত এড কৰি দিম। পিঁয়াজখিনি ভালদৰে সিজাৰ পিছত আমি তাত এতিয়া দাইলখিনি এড কৰি দিম। যিহেতুকে আগতে নিমখ আৰু হালধি দাইলত এড কৰা আছিলে, আমি তেলতে দিয়া নাই। চাওক, মোৰ কচু শাক আৰু মাছৰ মাথা ফেভৰেট হয়। আৰু যিহেতুকে কচু শাকে ডিঙিত খজুৱাব পাৰে, সেইকাৰণে ইয়াত নেমু টেঙাৰ ৰস এড কৰি দিছোঁ।
এতিয়া আমাৰ খানা ৰেডি আৰু কচু পিটিকাখিনি দেখুৱাম পিটিকা এতিয়া বনাবলৈ লৈছোঁ ইয়াত দিয়া চব বস্তু ধুনীয়াকৈ সিজি গৈছে জলকীয়া আছিলে ৰচুন চব ধুনীয়া এটা গোন্ধ ওলাইছে নিমখ আৰু টেঙা অলপ চেপি দিয়া হৈছে এই ৰেচিপিটো আমি দিনতে কৰিম ভাবিছোঁ কিন্তু অলপ অসুবিধা হোৱাৰ কাৰণে মানে কি হ'ল ডক্টৰৰ ঘৰত যাবলগীয়া হৈছিল দাঁতৰ অলপ প্ৰব্লেম হ'ল তো সেইকাৰণে এতিয়া ৰাতিয়ে ৰেচিপিটো বনাইছোঁ আৰু গৰম হৈ আছেও স্পুন এখন লৈ ল'ব লাগিছিলে আৰু ধুনীয়াকৈ চব সিজিছে বস্তুটো এই কচু ঠুৰি এটা এনেকৈ ভাঙি দেখাম এয়া চব ধুনীয়াকৈ সিজিছে ঠিক আছে আমি এতিয়া এইটো ভাতৰ লগত খাওঁ আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ যদি আপুনি মোৰ চেনেলৰ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ আজিলৈ আহোঁ ধন্যবাদ